Hi. So this video that I'm gonna start right now has Assamese as well as English conversations in it. Just because I'm lazy to do the subtitles as of now, and I'm learning how to do the subtitles. So those of you who really can't grasp Assamese and would prefer English, so you have it. I have some English conversations going on in this video, so not to worry. I'm sailing through the ideas of how to mix both Assamese and English conversations in one single video so that all of you guys can understand what I'm trying to do in a certain video. So anyway, without further delay, let's start the video. নমস্কাৰ বন্ধুসকল, আজি হ'ল 31 মাৰ্চ 2020। এখন হ'ল ব্লগ 2। কালি আছিলে ব্লগ 1। আশা কৰিলোঁ আপোনালোকে এনজয় কৰিলে ব্লগখন। আশা কৰিলোঁ ভাল আছিলে, অলপ এণ্টাৰটেইনিং আছিলে। বৰ বেছিকৈ হাঁহাও নাছিলোঁ ব্লগখনত। কালি অলপ মানে নাৰ্ভাছ আছিলোঁ, কাৰণ ফাৰ্ষ্ট ডেইলি ব্লগ মোৰ এখন। গতিকে চেষ্টা কৰিম যাতে আৰু অকণমান হাঁহিটো ওলাই মুখত। জেনেৰেলি হাঁহিয়ে থাকোঁ, বাট কি হয় নাজানো, কেমেৰাটো ওলালে হাঁহিটো বন্ধ হৈ থাকে। আজি দিনটো কৰিবলগীয়া বিশেষ একো নাছিলে। বেছিকেলি শুই পৰি থাকোঁতেই গ'লগৈ আমাৰ, মোৰ আৰু মোৰ ৰুমমেটজনৰ। আমি মানে ৰুমে সোমাই থাকিলোঁ গোটেই দিনটো। তাৰ বাহিৰে বেলেগ একো কাম নহ'ল। আছিলে কিছু এছাইনমেণ্ট কৰিবলগীয়া আছিলে, কিন্তু সেই এছাইনমেণ্টখনৰ ডিউ ডেট পোৱাহি নাই। গতিকে ভাবিলোঁ যে আজি এছাইনমেণ্টখন নকৰোঁ, আজি ৰেষ্টেই লওঁ। আজি আপোনাৰ সাৰ পালোঁ ৰাতিপুৱা প্ৰায় 12-12:30 বজাত। নহয়, একজেক্টলি ক'বলৈ গ'লে 10:30-10টাতে সাৰ পাইছিলোঁ, কিন্তু 12:30লৈকে পৰি থাকিলোঁ বিছনাখনত। ভাল লাগিলে 2 ঘণ্টা এক্সট্ৰাকৈ পৰি থাকি, কিন্তু বেয়াও হ'লে ভাল কথা চাবলৈ গ'লে অলপ লেথাৰ্জিক ফিল এটা আহিলে। গতিকে সঁচা কথা ক'ব গ'লে কিক ষ্টাৰ্ট পাইছে দিনটো প্ৰায় 4:00-4:30 পৰা আজি, মানে আবেলি সময়ৰ। হেড আ ৰিয়েলি গুড ফ্ৰেছ শ্বাৱাৰ। তাৰপিছত ভাবিলোঁ আজি কি কৰোঁ এটা ডিচিশ্যন ল'লোঁ মোৰ ৰুমমেটৰ লগত যে কি কৰা যায় আজি। ভাবিলোঁ চিকেন আছে অলপমান, তো আজি চিকেন বনাওঁ অলপ বেলেগ এটা ষ্টাইলত। অসমীয়া ল'ৰা, অসমীয়া ষ্টাইলততো চিকেন খায়ে থাকোঁ। ভাবিলোঁ আজি নাগা ষ্টাইলত চিকেন বনাই চাওঁ। এবাৰ আগতে বনাইছোঁ চিকেনটো, নবনোৱা নহয়, ট্ৰায়েল এটা দিছিলোঁ। ঠিকে আছিলে, ঢেলাপানীৰ নিচিনা বৰ নাই হোৱা, খাবলৈ ভালেই আছিলে। সেইটো পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি পেলাই ক'ব পাৰোঁ যে আজিও আশা কৰিব পাৰোঁ যাতে আজিও ভালকৈ বনাওক চিকেনটো। গতিকে ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। সদ্যহতে এতিয়া প্ৰায় 8:30মান বাজিছে। চ' লেটছ গেট ষ্টাৰ্টেড। লেটছ জাষ্ট প্ৰিপেয়াৰ নাগা ষ্টাইল চিকেন এণ্ড এলং উইথ ইট চাম পোলাও। কাৰণ সদায় ৰুমটোতে সোমাই আছোঁ, একো এক্সপেৰিমেণ্টেশ্যনো চলা নাই খানাৰ লগতে। মইতো খানা বনাই বিৰাট ভাল পাওঁ আৰু মোৰ লগৰকেইজনেও ভাল পায়, বাট সেই জোচটো অহা নাই, মানে এক্সপেৰিমেণ্টেশ্যনটো বহুত দিন চলা নাই, আজি বোলো কৰি চাওঁ। বাট নেভাৰথেলেছ লেটছ জাষ্ট গেট ষ্টাৰ্টেড উইথ দ্য নাগা ৰেচিপি। এইজন আমাৰ মেইন কুকজন আজি এতিয়া হেৰি বনাম, নাগা ষ্টাইল চিকেন বনাম। ডিছটোত ব্যৱহাৰ হ'ব কণবিলাহী, 2টা পিঁয়াজ, নহৰু 10 ফুটা, ৰঙা জলকীয়া 2টা, গাজৰ, আলু 1টা আৰু আদা। মানে আদাটো আচলতে খুন্দিব লাগে, আদাটো আমাৰ এতিয়া খুন্দনাটো নাই, গতিকে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এটা বস্তু লাগিছিলে, চব্জি এটা, মানে ধৰক ব্ৰকলি বা কেবেজ বা তেনেকুৱা কিবা এটা বস্তু। কিন্তু আছিল, ব্ৰকলি এটা আছিলে আমাৰ ফ্ৰিজত সোমাই, বহুত দিনৰ পৰা সোমাই আছিলে। আজি হঠাৎ চকুত পৰিলে, কিন্তু চাওঁতে দেখিলোঁ যে ব্ৰকলিটো গেলি গ'ল।
গতিকে সেইটো দি পেলাই খাব নোৱাৰি চ' আমি এতিয়া চিকেনৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিম প্ৰথমতে আমি ল'ম যাব সোমাব প্ৰথম মাংসটো ইয়াত দিব লাগিব জলকীয়াকেইটা দি দিওঁ এতিয়া বাকী আমি দেখাই থাকোঁতে আমাৰ ধুনীয়া DSLR-টোৱে গিভ আপ কৰি দিলে অফ হৈ থাকিলে গতিকে বাকীখিনি মোবাইলত কৰি আছোঁ এতিয়া অকণমান কোৱালিটি ডিফাৰেঞ্চ পাব পাৰে বাট নট টু ৱৰি গতিকে এইখিনি মিক্স কৰিলোঁ দিলোঁ ইয়াত পিঁয়াজ জলকীয়া তাৰপিছত আহিব আলুখিনি একেলগে দি দিম ইয়াতে আৰু তাৰপিছত দিব লাগিব পানী ঘৰত এনেকৈ চাব ডাঙৰ চাই বটল এটা যদি বিচাৰি পাই লৈ ল'ব ভৰাই লোৱাৰ পিছত আমি ইয়াতে ঢালি দিম অলৰেডি গোন্ধ ওলাইছে অলপমান ইয়াতে বেলেগ গোন্ধ ওলাইছে তাৰপৰা হ'ল So for quickly for the ones who have not understood what I've done here, I have put like onions, tomatoes, chopped chilies, crushed garlic, and some crushed ginger, and yeah, salt. There's also salt. We have to also put salt. Salt is you can like put it according to your requirements. We'll just put it according to our requirements. That's it. And yeah, put some water into it and let it boil. And I'll get back to you after that. After it boils up, let's get back to this after that. So in the meantime that the chicken is getting cooked or rather boiled, let's just prepare the pulao. Pulao kini banai lo. By the way, saltu luckily paisilu. Ekane 1.5 kg sal hatot ase jeniba. চাউল ল'ব আপোনালোকৰ জোখৰ হিচাপত যিমান লাগে মানে তাইখিনি ঢালি দিয়ক তাতে অলপমান জাষ্ট লাইক টাইনি বিট অফ চুগাৰ অন ইন দ্য অইল কিয় দিয়ে কেলে দিয়ে নাজানো আৰু জাষ্ট আ টাইনি বিট ফ্ৰাই কৰি লোৱাৰ পিছত অলপ গোল্ডেন ব্ৰাউন হ'ব দিব পাৰি মানে পিঁয়াজখিনি চ' আমাৰ চিকেন আৰু পোলাও বনোৱা হৈ গ'ল এজন আমাৰ টেষ্ট এক্সপাৰ্ট আজি ভাল হৈছে বহুত ভাল হৈছে পোলাওটো কেনে হৈছে পোলাওটো বহুত ভাল হৈছে চাওঁ দেখিবলৈ কেনে লাগিছে বস্তুটো দেখিবলৈতো একদম খাওঁ যেন লাগিছে তুমি খাই দিলা ৰাখিব নোৱাৰি নাই ভালে কৰিছে খাই দিছা ভোক লাগিছে তাকে 11:30 বাজিলে অলৰেডি ব্লগখন কমপ্লিট কৰোঁতে এয়া এতিয়া পোলাও আৰু নাগা ষ্টাইল চিকেন খাম আমি আশা কৰোঁ আপোনালোকৰ ঘৰত বহি এটলিষ্ট ইউ গাইজ আৰ হেভিং চাম কাইণ্ড অফ ডিচেণ্ট মিল একো নহ'লেও মাংস নাখালেও এটলিষ্ট মাছ খাইছে মাছ নাখালেও এটলিষ্ট পাচলি খাইছে আশা কৰোঁ নেকি কোৱা তো এইটো আমি বহুত নম্বৰ মাংস খাইছোঁ বেছি আজি দেই বহুত দিনৰ মূৰত মুঠতে প্ৰায় 10-11 দিন নেকি 10-11 দিন বেছি হ'ব 10-11 দিন বেছি দিনৰ মূৰতহে মাংস খাইছোঁ চ' ডিছক্লেমাৰ দিছোঁ বেয়া চাই বান্ধি থাকিব যে দুটা ল'ৰাই বোলে আইলেণ্ডত বহি পেলাই খুব মাংস খাইছে বোলে ভিডিঅ'ত আমাক দেখুৱাই আছে তেনেকুৱা একো নাই এনিৱে চ' ব্লগখন আৰু দীঘলীয়া নকৰোঁ আজি ইমানতে সামৰণি মাৰোঁ হোপ ইউ গাইজ এনজয়ড দিছ এণ্ড ইয়া প্লিজ মেক শ্বিয়'ৰ ইউ গাইজ ছাবস্ক্ৰাইব টু মাই চেনেল শ্বেয়াৰ মাই চেনেল আৰু আপোনালোকে কমেণ্টত লিখি ভাল কথা লিখিব কিছুমানে বেয়া কথা লিখি দিয়ে কথা নাই নিগেটিভ পজিটিভ চব ধৰণৰ ফিডবেকে এপ্ৰিচিয়েটেড বাট ইয়া নেভাৰলেছ কিপ শ্বেয়াৰিং মাই ভিডিঅ'জ শ্বেয়াৰ কৰিব নিজৰ বন্ধু বা বান্ধৱী বা নিজৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড বা ফেমিলি মানুহখিনিৰ লগত যাৰ লগতে শ্বেয়াৰ কৰা ভিডিঅ'খিনি ডেইলি ৱৰ্ক কৰিবলৈ চেষ্টা চলাই আছোঁ আৰু আপোনালোকৰ ফিডবেক দি থাকিব কেনেকৈ কণ্টেণ্টটো ইম্প্ৰুভ কৰিব পাৰোঁ আৰু আপোনালোকে ভাল পাইছেনে এনজয় কৰিছেনে সেইখিনিও লিখিব আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে আপোনাৰ মানে ফ্ৰেণ্ডছবিলাকক ৰেফাৰ কৰে মই বেছিকৈ ছাবস্ক্ৰাইবাৰ পাওঁ দেন আই গেট এনকাৰেজড যে আৰু অলপ ভাল কণ্টেণ্ট বনাওঁ আৰু উৎসাহ পাওঁ প্লাছ দেটছ ইট এনিৱে চ' গুড নাইট ফ্ৰম আয়াৰলেণ্ড পিছ আউট তুমি দি দে গুড নাইট গুড নাইট খাই মানে ক'বই নোৱাৰে ন ল'ৰাই খাই ক'ব নোৱাৰে মানে একদম বেয়া দিছে পোলাও মাংস খাবলৈ ক'বতো দিয়াহে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট য়েছ টেক কেয়াৰ বাই বাই
কি কেমেৰা বে জুম হৈ আছিলে সেইটো কাৰণে ইমান ডাঙৰ লাগিছিল